কিছুমান মানুহে সোধে যে মোৰ 750 বা 780 লৈকে মোৰ ক্ৰেডিট স্কোৰ আছে তথাপিতো মোৰ লোনটো এপ্ৰুভ নহল বেংকে ৰিজেক্ট কৰি দিলে কাৰণটো কি বহু মানুহে জানিব বিচাৰে আজি মই আপোনাক 7টা কাৰণ দৰ্শাম যে কি কাৰণত আপোনাৰ বেংকে লোন ৰিজেক্ট কৰিব পাৰে 750 বা 780 ক্ৰেডিট স্কোৰ থকাৰ পাছতো সেই সম্পৰ্কে ডিসকাস কৰিম আৰু আপুনি লোন এপ্লাই কৰাৰ আগত কি কৰিব যি কৰিলে আপোনাৰ লোনটো সোনকালে এপ্ৰুভ হৈ আহিব সেই সম্পৰ্কে আমি ডিসকাস কৰিম আহক ওয়ান বাই ওয়ান আপুনি কৰা ভুলসমূহ উলিয়াই দিবৰ কাৰণে চেষ্টা কৰিম প্ৰথম কাৰণটো হৈছে ইনকাম কম মানে লোনৰ তুলনাত ইনকাম যথেষ্ট নহয় ধৰি লওক আপোনাৰ সিভিল স্কোৰ আছে 780 কিন্তু আপোনাৰ মাহিলি ইনকাম যদি 25000 হয় আৰু আপুনি বিচাৰিছে এটা ডাঙৰ লোন তেতিয়া বেংকে ভাবিব যে এই ব্যক্তিজনে ইএমআই নিয়মীয়াকৈ পৰিশোধ কৰিব পাৰিব জানো কাৰণ অলৰেডি 25000 তেওঁ ইনকাম আৰু লোন বিচাৰিছে বেছিকৈ সেইকাৰণে এও ইএমআই জানো সময়মতে পৰিশোধ কৰিব পাৰিব সেই কথাটো ভাবে মানে যিমানখিনি আপোনাৰ ইনকাম তাতকৈ আপুনি বেছি এটা লোন বিচাৰি আছে সেই কাৰণে আপোনাৰ লোন কেনসেল হৈ যোৱাৰ সম্ভাৱনা থাকে প্ৰথম কাৰণ দ্বিতীয় কাৰণটো হৈছে এক্সিস্টিং লোন বা ইএমআই অলৰেডি আপোনাৰ চলি আছে আপোনাৰ আগতে বহুত লোন চলি আছে ধৰি লওক আপোনাৰ ইনকাম হৈছে 50000 এতিয়া কিন্তু ইতিমধ্যে পাৰ্সোনাল লোন চলি আছে কাৰ লোন চলি আছে ক্ৰেডিট কাৰ্ডৰ ইএমআই আপুনি মিলাই পৰিশোধ কৰে 30000 মান আপুনি পৰিশোধ কৰে মানে দিবলে আছে ক্ৰেডিট কাৰ্ডৰ বিল এটা নতুন লোন বা ইএমআই যদি যোগ কৰি দিয়া যায় তেতিয়া হলে কি হ'ব আপোনাৰ ফাইনান্সিয়াল বাৰ্ডেন আপোনাৰ বেছি হৈ যাব সেই কাৰণে বেংকে আপোনাৰ লোন এপ্লিকেশন ৰিজেক্ট কৰি দিয়ে অৰ্থাৎ সিভিল ভাল হলেও এক্সিস্টিং ডেট যদি আপোনাৰ বেছি থাকে তেতিয়ালে সমস্যা হ'ব পাৰে তৃতীয় কাৰণটো হৈছে ক্ৰেডিট কাৰ্ডৰ ইউটিলাইজেশন আপুনি বেছিকৈ কৰিছে হয়তো সেই কাৰণে হ'ব পাৰে আপোনাৰ লোন ৰিজেক্ট আপোনাৰ ক্ৰেডিট কাৰ্ডৰ লিমিট হৈছে ধৰি লওক 1 লাখ টকা কিন্তু আপুনি প্ৰতি মাহে 80000 90000 আপুনি ব্যৱহাৰ কৰি দিয়ে মানে 80-90% ধৰিলে তেন্তে বেংকে লেন্ডাৰে মানে ভাবে যে ৰিস্ক হিচাপে মানে এটো বহুত বিবেচনা কৰে যে এও 80% 90% দেখোন ব্যৱহাৰ কৰি দিয়ে ক্ৰেডিট কাৰ্ডখনৰ মানে এও চলিবলৈ অসুবিধা হয় নিশ্চয় সেইকাৰণে ক্ৰেডিট কাৰ্ডখনে বহুত এও ইউটিলাইজ কৰে কোৱা হয় যে ক্ৰেডিট কাৰ্ড ইউটিলাইজেশন আপুনি কিমান কৰি আছে মই আগৰ ভিডিওটো বনাইছো যে ক্ৰেডিট কাৰ্ড ইউটিলাইজ আপুনি কিমান পাৰ্সেন্ট আপুনি কৰাটো ভাল যদি আপুনি চোৱা নাই মোৰ আই বাটনৰ ভিডিওটো চাই লব পাৰে মানে ক্ৰেডিট কাৰ্ডৰ লিমিট আপোনাৰ লাগিলে যিমানেই নাথাকক 3 লাখ টকা লৈকে থাকক লাগিলে 4 লাখ টকা লৈকে থাকক লাগিলে আপুনি বেছিকৈ ইউটিলাইজ কৰিব নালাগে 4 নম্বৰ কাৰণটো হৈছে সিভিল ৰিপৰ্টত যদি ভুল বা নেগেটিভ ইনফৰমেশন থাকে তেতিয়া হলেও আপোনাৰ কেনসেল হৈ যোৱাৰ সম্ভাৱনা আছে যেনে ভুল আউটস্ট্যান্ডিং লোন এনেই কিছুমান লোন দেখাই আছে আপুনি নলোৱাকে লোন দেখাই থাকিব পাৰে যদি ভুল সেইখিনি শুদ্ধ কৰাব পাৰে ভুল লেট পেমেন্ট আপুনি পেমেন্ট সময়মতে কৰিছিল কিন্তু তাত লেট পেমেন্ট আপোনাৰ দেখাই আছে সেটো আপুনি শুধৰণি কৰিব লাগিব আপুনি বন্ধ কৰি দিয়া যেটো লোন সেটো যদি অলৰেডি এক্টিভ বুলি দেখাই আছে সেটো কাৰণটো হ'ব পাৰে ভুল আপোনাৰ ক্ৰেডিট ৰিপৰ্টত ভুল দেখাব পাৰে কোনো আননোন ইনকুৱাৰী আপোনাৰ নামত যদি বহুত কিবা ইনকুৱাৰী মানে লোন আপুনি কৰি আছে বা আপোনাৰ ঠাইত বেলেগে কোনোবাই হয়তো আপুনি কৰিব দিছিল বা বেলেগে বাৰে বাৰে কৰি আছে কেতিয়াবা এজেন্ট বিলাকক দিয়ে এজেন্ট বিলাকে বাৰে বাৰে বহুত জায়গাত প্ৰফাইল লগাই দিয়ে সেই কাৰণেও আপোনাৰ হ'ব পাৰে কাৰণে লোন এপ্লাই কৰাৰ আগত ক্ৰেডিট ৰিপৰ্টটো আপুনি চেক কৰা প্ৰয়োজন ক্ৰেডিট ৰিপৰ্ট মানে অকল এই তিনটা নাম্বাৰ নহয় ক্ৰেডিট ৰিপৰ্ট বুলি ক'লে কমপ্লিট এটা পিডিএফ ফাইল ডাউনলোড কৰি ল'ব পৰা যায় তাত পজিটিভ নেগেটিভ আপোনাৰ বিষয়ে সকলোবোৰ তথ্য ওলাই আহে সেই সকলোবিলাক আপুনি চাই লোৱাটো প্ৰয়োজন নম্বৰটো হৈছে বেছি লোন এপ্লিকেশন দিয়া আপুনি যদি জতে ততে বাৰে বাৰে আপুনি লোন এপ্লাই মাহে মাহে কৰি থাকে তেতিয়ালে আপোনাৰ ৰিজেক্ট হৈ যোৱাৰ সম্ভাৱনা বহুত বেছি মানে আজিকালি কি হয় সোশ্যাল মিডিয়াত বহুত লোনৰ এডভাৰটাইজমেন্ট আজিকালি আহি থাকে সেই লোন এপ্লিকেশন বিলাকত তত এপ্লাই কৰি ফুৰে সেই বাৰে বাৰে এপ্লাই কৰি থকাৰ কাৰণেও ক্ৰেডিট ৰিপৰ্ট আপোনাৰ বহুতখিনি ডাউন হৈ পৰে 6 নম্বৰ কাৰণটো হৈছে বিজনেস বা চাকৰি আপোনাৰ যদি ষ্টেবল নহয় তেতিয়াহলে আপোনাৰ এপ্লিকেশন লোন এপ্লিকেশন কেনসেল হোৱাৰ সম্ভাৱনা থাকে ইনকাম ষ্টেবিলিটি আপুনি যদি চাকৰি কৰে বেংকে চাব যে স্যালাৰি নিয়মীয়াকৈ আপুনি পায় নে নাপায় চাকৰি সময় কিমান আপুনি কিমান সময় ধৰি সেই সৰকাৰি চাকৰি হওক বা কোম্পানী চাকৰি হওক আপুনি কিমান সময় কৰি আছে এমপ্লয়াৰ ষ্টেবল হয় নে নহয় এমপ্লয়াৰ যেটো কোম্পানীত আপুনি কৰে
সেই এমপ্লয়াৰ কোম্পানীটো কেনেকুৱা ধৰণৰ, আপুনি যে চাকৰি কৰি আছে সেই কোম্পানীটোৰ ষ্টেবিলিটি কেনেকুৱা। আপুনি যদি বিজনেছ কৰে তেতিয়াহ'লে বেংকে চাব যে বিজনেছ কিমান আপুনি দিনৰ পুৰণা বিজনেছ সেইটো চাব। বেংক ষ্টেটমেণ্ট আপোনাৰ কেনেকুৱা, কিমান ট্ৰেনজেকশ্যন আপুনি কৰিছে, যদি ট্ৰেনজেকশ্যন কৰিছেও আপুনি বেংকত মিনিমাম কিমান বেলেঞ্চ আপুনি মেইনটেইন কৰি আছে, ITR আছে নাই, ইনকাম টেক্স ৰিটাৰ্ণ আপুনি কৰে নে নকৰে, GST বা ট্ৰেড লাইচেন্স আছে নে নাই, এইটো এটা বহুত ইম্পৰ্টেণ্ট। বিজনেছ ইনকাম কনচিষ্টেণ্ট আছে নাই, আপুনি এমাহ বিজনেছ ইনকাম আহিছে তাৰপিছত নাই, আকৌ 3 নম্বৰ মাহত আহিছে, এনেকুৱা ধৰণৰ আনষ্টেবল আপুনি হ'ব নোৱাৰিব। চিভিল স্ক'ৰ আপোনাৰ ক্ৰেডিট হিষ্ট্ৰী দেখুৱাই, কিন্তু বেংকে আপোনাৰ ৰিপেমেণ্ট কেপাচিটিটো আপোনাৰ চাই। 7 নম্বৰ কাৰণটো হৈছে প্ৰতিটো বেংকৰ ইণ্টাৰনেল এলিজিবিলিটি বা পলিচি বেলেগ বেলেগ হয়, আৰু সেইবিলাকৰ লগত যদি আপুনি ফিট নহয় তেতিয়াহ'লে আপোনাৰ লোন কেনচেল হোৱাৰ সম্ভাৱনা থাকে। 750 বা 780 যিয়ে নাথাকক কিয়, তেওঁলোকৰ ইণ্টাৰনেল যি পলিচি আছে সেই পলিচিৰ লগত যদি আপোনাৰ মেটচ নহয় তেতিয়াহ'লে আপোনাৰ ৰিজেক্ট হোৱাৰ সম্ভাৱনা থাকে। যেনে ধৰি লওক কিছুমানৰ বয়সৰ কথা থাকে, কিছুমানৰ ইনকামৰ থাকে, কিছুমানে অকুপেশ্যনৰ ক্ষেত্ৰত কেনচেল কৰিব পাৰে, কিছুমান এমপ্লয়াৰ বিজনেছ প্ৰফাইল বেলেগ থাকে, বেংকে ডিফাৰেণ্ট চাই, লোকেশ্যন পিনকোড আদি চাই কোন বেংক হয়তো সেই জেগাত চাৰ্ভিচেবল নহ'বও পাৰে, এক্সিষ্টিং অব্লিগেশ্যন কিবা যদি থাকিব পাৰে, লোন এমাউণ্ট লৈ পেলাই ৰিজেক্ট হ'ব পাৰে, ডকুমেণ্টছ কিবা মেটচ নকৰিব পাৰে, বেংকিং হিষ্ট্ৰী ডিফাৰেণ্ট হ'ব পাৰে, মানে বেলেগ বেলেগ বেংকৰ বেলেগ বেলেগ আপোনাৰ পলিচি বেলেগ বেলেগ থাকে। সেইকাৰণে এটা বেংকে ৰিজেক্ট কৰা মানে এইটো নহয় যে প্ৰতিটো বেংকতে আপোনাৰ ৰিজেক্ট কৰিব, কিন্তু ইয়াৰ পিছত এইটো ইয়াৰ পৰা বুজা নাযায় যে এটা বেংকে ৰিজেক্ট কৰিছে কাৰণে মই বাৰে বাৰে মাৰি থাকিম, চেষ্টা কৰি থাকিম। এটা বেংকে যদি ৰিজেক্ট কৰিছে সেই মাহতে আপুনি কৰাটো ভুল, বেলেগ বেংক ট্ৰাই কৰাটো, তাৰ 2 মাহ 1 মাহ আপুনি ৰৈ দিয়া প্ৰয়োজন। 7টা হৈছে লোন ৰিজেক্ট হোৱাৰ কাৰণ। এতিয়া মই আপোনাক ক'ব বিচাৰো যে লোন কেনেকে এপ্ৰুভ হ'ব। লোন এপ্লাই কৰাৰ আগত আপুনি কি কৰিব, প্ৰথম চিভিল ৰিপৰ্ট চেক কৰক। মই প্ৰথমেই কৈছো যে চিভিল ৰিপৰ্ট মানে 3টা সংখ্যা নহয়, 750 780, আপোনাৰ কমপ্লিট PDF ফাইলটো চেক কৰক, ক'ত কি ভুল আছে আপুনি নিজেই সেইখিনি চাই লওক। দ্বিতীয়তে এক্সিষ্টিং যি EMI বা আউটষ্টেণ্ডিং যি ডেট আপোনাৰ আছে সেইটো হিচাপ কৰক, যে আপোনাৰ কিমান EMI গৈ আছে, নতুন এটা লোন ললে আৰু কিমানখিনি EMI আপুনি কাটিব, কিমান % আপোনাৰ ইনকামৰ পৰা কিমানখিনি গুচি যাব, আপুনি সংসাৰ চলাব পাৰিব নে নোৱাৰে, এই গোটেইখিনি আপুনি কেলকুলেশ্যন কৰক। তৃতীয়তে ক্ৰেডিট কাৰ্ডৰ যি ইউটিলাইজেশ্যন সেইখিনি কম কৰিবলৈ চেষ্টা কৰক, আৰু সকলো ইনকাম আৰু বিজনেছ ডকুমেণ্ট ৰেডি ৰাখক। আৰু 5 নম্বৰতে একে সময়তে বহুত বেংক বা লেণ্ডাৰক লোন এপ্লিকেশ্যন আপুনি নেপেলোৱাটোৱে ভাল। ওপৰত মই 7টা ভুলৰ কথা ক'লো, তলত মই 5টা আপোনাৰ কামৰ কথা ক'লো, লোন এপ্লাই কৰিবৰ কাৰণে আপুনি কি কৰিব লাগে। এইখিনি কথা যদি আপুনি পালন কৰে তেতিয়াহ'লে নিশ্চয় আপোনাৰ লোন এপ্ৰুভ হ'বই, ৰিজেক্ট কৰাৰ কোনো কাৰণ থাকিব নোৱাৰে। ভিডিঅ'টো চাই কেনে পালে আৰু কেইজনমান মানুহকো শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব, যিসকলক লোনৰ প্ৰয়োজন হয়, যাতে তেওঁলোকেও এইখিনি ভুল নকৰে আৰু যদি কৰিছেও শুধৰাই ল'ব পাৰে। ধন্যবাদ।